আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে পূৰ্বৰ আমাজন বুলি কোনখন ঠাইক জনা যায়? অপশ্যন এ দীপৰ বিল, অপশ্যন বি দিহিং পাটকাই অভয়াৰণ্য, অপশ্যন চি যোৰহাট, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই অভয়াৰণ্য। 2 নম্বৰ প্ৰশ্নটো হৈছে দীপৰ বিল কিহৰ বাবে বিখ্যাত? অপশ্যন এ হাতী, অপশ্যন বি গড়, অপশ্যন চি পক্ষী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পক্ষী। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা নদী আৰু নীলা পাহাৰ দেশ বুলি কাক জনা যায়? অপশ্যন এ অসম, অপশ্যন বি ভূটান, অপশ্যন চি যোৰহাট, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? অপশ্যন এ হাফলং, অপশ্যন বি তেজপুৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাফলং। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোন জিলাক কোৱা হয়? অপশ্যন এ হাফলং, অপশ্যন বি তেজপুৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন জিলাক বিখ্যাত নদীদ্বীপ বুলি কোৱা হয়? অপশ্যন এ হাফলং, অপশ্যন বি তেজপুৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নলবাৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমত অৱস্থিত ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? অপশ্যন এ মাজুলী, অপশ্যন বি উমানন্দ, অপশ্যন চি যোৰহাট, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উমানন্দ। 8 নম্বৰ প্ৰশ্নটো হৈছে সৈনিক স্কুল অসমৰ কোন স্থানত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি যোৰহাট, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি জাগিৰোড, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চি জাগিৰোড। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি নগাঁও, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও। 13 নম্বৰ প্ৰশ্নটো হৈছে বৃহত্তম নদীদ্বীপ বুলি কাক জনা যায়? অপশ্যন এ মাজুলী, অপশ্যন বি উমানন্দ, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাজুলী। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিলাতী মাটি কাৰখানা ক'ত আছে? অপশ্যন এ বোকাজান, অপশ্যন বি উমানন্দ, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বোকাজান। 16 নম্বৰ প্ৰশ্নটো হৈছে বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি যোৰহাট, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। 17 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণপাট সত্ৰ ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। 18 নম্বৰ প্ৰশ্নটো হৈছে গড়মূৰ সত্ৰ কোন জিলাত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি মাজুলী, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি হাজো।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। 19 নম্বৰ প্ৰশ্নটো হৈছে কমলাবাৰী সত্ৰ কোন জিলাত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি মাজুলী, অপশ্যন চি গুৱাহাটীত, অপশ্যন ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। 20 নম্বৰ প্ৰশ্নটো হৈছে আঠখেলীয়া নামঘৰ অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি মাজুলী, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোলাঘাট। 21 নম্বৰ প্ৰশ্নটো হৈছে তামেশ্বৰী মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ শদিয়া, অপশ্যন বি মাজুলী, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে শদিয়া। 22 নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্গীয় মাধৱ মন্দিৰ কোন জিলাত অৱস্থিত? অপশ্যন এ শদিয়া, অপশ্যন বি মাজুলী, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাজো। 23 নম্বৰ প্ৰশ্নটো হৈছে মহামায়াৰ স্থান অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন এ কোকৰাঝাৰ, অপশ্যন বি মাজুলী, অপশ্যন চি ধেমাজি, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোকৰাঝাৰ। 24 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি মাজুলী, অপশ্যন চি ধেমাজি, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ। নেশ্যনেল ইনষ্টিটিউশ্যন অফ টেকন'লজি ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিলচৰ, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে শিলচৰ। 26 নম্বৰ প্ৰশ্নটো হৈছে মদন কামদেৱ দেৱালয় ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কামৰূপ, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কামৰূপ। 27 নম্বৰ প্ৰশ্নটো হৈছে মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কামৰূপ, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তেজপুৰ। 28 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ মন্দিৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন এ গোৱালপাৰা, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কামৰূপ, অপশ্যন ডি হাজো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৱালপাৰা। 29 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ গোৱালপাৰা, অপশ্যন বি গুৱাহাটী, অপশ্যন চি কামৰূপ, অপশ্যন ডি যোৰহাট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট।